श्री कृष्णाय नमः। श्री श्री शंकर गुरुवे नमः। श्री श्री माधव गुरुवे नमः। समस्तरे बुद्धि साक्षी कवे तुम जाना আজি ধৰি প্ৰভু আমাক দাস বুলি মনাৰ। পৰম শ্ৰদ্ধাৰ ভকত বৈষ্ণৱসকল, আপোনাসৱৰ চৰণলৈ সেৱা জনাই আজিৰ অনুষ্ঠান ভাগি মুকলি কৰিব লৈছোঁ। আজি আপোনালোকক দেহৰ শত্ৰুবিলাকক পৰিচয় কৰাব বিচাৰিছোঁ। ইয়াৰ উদ্দেশ্য হৈছে মানুহে বহিৰ্জগতৰ শত্ৰুৱে আক্ৰমণ কৰিব বুলিহে ভয় কৰি থাকে। পিছে বহিৰ্জগতৰ শত্ৰুৱে আক্ৰমণ নকৰিলেও দেহৰ শত্ৰুৱে আক্ৰমণ কৰিবই। সেয়েহে কুৰুক্ষেত্ৰ যুদ্ধৰ আগমুহূৰ্তত কৃষ্ণই অৰ্জুনক কৈছিল, সন্মুখত থকা শত্ৰুক তুমি বধ নকৰোঁ বুলি ক'লেও তোমাক বধ কৰিবই, সেয়েহে তুমি সিহঁতক বধ কৰা। গতিকে এতিয়াও যদি সেইমতে দেহৰ শত্ৰুবিলাকক বধ নকৰে, তেতিয়াহ'লে দেহৰ অস্তিত্ব থকালৈকে ৰেহাই নিদিয়ে। সেয়েহে আমি প্ৰধান শত্ৰুবিলাকৰ পৰিচয় কৰাব বিচাৰিছোঁ, যাতে সেইসকলক নিয়ন্ত্ৰণ কৰি নিজকে বচাই সুখেৰে থাকিব পাৰে। এয়ে অধমৰ অভিপ্ৰায়। এতিয়া কোনবিলাক আমাৰ শত্ৰু সেইটো মন কৰক। ৰাম লোভ মোহ কাম ক্ৰোধ গৰ্বয় অহংকাৰ, হিংসা কামনাই আশা মহাবেভিচাৰ, এই দহগোট পুত্ৰ দুৰ্জয় মায়াৰ, তল যাই উপঙয় ভজনী যাৰ, মনৰ লগতে থাকে এই জন, তৰিবে নোৱাৰে লোকে এই এই ভকত বৈষ্ণৱসকল, ইয়াৰ অৰ্থ হৈছে আমাৰ 10টা গুণকে 10টা মায়াৰ পুত্ৰ হিচাপে দেখাইছে। এই কথা আধ্যাত্মিক জ্ঞানেৰে লক্ষ্য কৰিলে উপলব্ধি কৰিব পাৰিব। এই 10টা গুণ নাৰীসকলক দৰ্শন হোৱাৰ লগে লগে ইটোৰ পিছত সিটো আৱিৰ্ভাৱ হয়। প্ৰথমে মোহৰ জন্ম হয়, মোহৰ পিছতে লোভ লাগে, লোভৰ পিছত কাম ভাৱ আহে, কামৰ পিছত ক্ৰোধৰ জন্ম হয়। এইদৰে ইটোৰ লগত সিটো যোগসূত্ৰ হৈ গৈ থাকে। এই গুণকেইটাৰ লগত ওতঃপ্ৰোত সম্বন্ধ কৰি থাকিলে নিচেই কম বয়সতে আয়ুশ্ৰী নাশ হৈ অনেক যন্ত্ৰণা ভুগিব লাগিব। ইয়াৰোপৰি বহু বছৰলৈ নৰকত জন্ম ল'ব লাগিব। সেয়েহে ইয়াৰ পৰা বাচি থাকিব যদি বিচাৰে, তেতিয়াহ'লে সাধু সংগ পাবৰ কাৰণে যত্ন কৰক। ইয়াৰ পিছত গীতা ভাগৱতত আৰু 2টা প্ৰধান শত্ৰুৰ কথা উল্লেখ কৰিছে, সেইটো মন কৰক। ইনাম ইন্দ্ৰিয়ৰ মূল যত ৰাগ দেশ দুই, লোক কয়নৰ্থ কৰে শত্ৰুৰূপ হুই, ৰাগ নামে তাৰে ইন্দ্ৰী বিষয়ক পাইলে, যদি নপাৱয় তাক দেশকাৰী বোলে, দুগুটা পৰম শত্ৰু জানিবায় বৈশ্য,
শাস্ত্ৰবিধি নিয়মনো হিবে তাৰ বৈশ্য। ইয়াৰ অৰ্থ হৈছে ইন্দ্ৰিয়ৰ ভিতৰত দুটা প্ৰধান শত্ৰু হৈছে ৰাগ আৰু দ্বেষ্য। এই দুটা শত্ৰুৱে দেহত উৎপত্তি হোৱাৰ লগে লগে নাৰীসকলক শত্ৰুৰূপে আক্ৰমণ কৰিব বিচাৰে। সেইটোকে কৈছে ৰাগ উঠাৰ লগে লগে বিষয়ক ভোগ কৰিব বিচাৰে, আৰু যদি কিবা কাৰণত সেই সময়ত ভোগ কৰিব নাপায় তেতিয়াহ'লে যাৰ পৰা পোৱা নগ'ল তাৰ ওপৰত ক্ৰোধ জন্মে, অৰ্থাৎ তাকে দ্বেষ্যকাৰী বুলি কৈছে। তাৰপিছত ক'লে এই দুটা শত্ৰুকে কেৱল শাস্ত্ৰভাগত পঢ়িলে বা শুনিয়েই বশ কৰিব নোৱাৰে, বিনা সাধুসংগৰ বাদে। ইয়াৰ পিছত কি বুলি কৈছে পুনৰ শুনক। হে ৰাম অপ্ৰাপ্য বস্তু কওঁ যিটো অভিলাষ কৰে, পাৰিলে যত্নে ৰাখে যিটো ৰাগ নাম তাৰে, যেবে বস্তু নাপাই বাটো তাতে কৰে ক্লেশ, নিশ্চয় জানিবা সুখী তাৰ নাম দেশ। অৰ্থাৎ ইয়াত কৈছে যিটো বস্তু পাব নলগীয়া সেই বস্তুটো পাবৰ কাৰণে হাবিয়াস কৰে, সেইমতে হঠাতে যদি কাষত পাই ৰাখি থব বিচৰাটোকে ৰাগ বুলি কৈছে। আৰু যদি কিবা কাৰণত বিচৰা মতে নেপালে তেতিয়াহ'লে তাৰ প্ৰতি বিৰোধ ভাৱ জন্মে। ইয়াৰ পিছত এই দশপুত্ৰৰ গুণাগুণৰ বিষয়ে শুনক। প্ৰথমে কামৰ বিষয়ে আৰম্ভ কৰিছোঁ। কাম শক্তি অপব্যয় কৰাসকলৰ শক্তিহীন স্নায়ুবিলাক অতি সোনকালে দুৰ্বল হৈ পৰে। ইয়াৰোপৰি আয়ুক্ষয়, মানসিক অসুস্থ, স্মৃতিহীন, এলাহ, ভাগৰ আদি ৰোগে অন্তৰ থকাসৰকা কৰে। ইয়াৰ মূলতে হৈছে বিশেষকৈ মাছ, মাংস, কণী, ঘিউ, পিঁয়াজ আদি আমিষ আহাৰে কামশক্তিক ইন্ধন যোগায়। সেইটোকে শাস্ত্ৰত কৈছে এই ৰাম মাছ, মাংস, কণী, ঘিউ, নহৰু, পিঁয়াজ বেছি খালে উত্তেজনা কৰিব বিৰাজ। সেয়েহে ব্ৰহ্ম উপাসকসকলে সাত্বিক আহাৰহে ভোজন কৰে। সাত্বিক আহাৰ খোৱাৰ বিষয়ে আৰু এটা কথা কৈছে শুনক। সাত্বিক আহাৰ তুমি নিজে বাছি খাবা, তেতিয়াহে সন্তান্তিক ভবামতে পাবা। অৰ্থাৎ সুসন্তান লাভ কৰিবলৈ হ'লে সাত্বিক আহাৰ খাব লাগে, তেতিয়া ভবামতে পোৱা যায়। সাত্বিক আহাৰে কাম শক্তিক নিয়ন্ত্ৰণ কৰি ইন্দ্ৰিয়ৰ চৰিতাৰ্থক সংযত কৰি ৰখাত সহায় কৰে। কামভাৱ অতিমাত্ৰ জাগ্ৰত হ'লে ধৈৰ্যৰ বাণ ছিগি যায়। তাৰ ফলত গম্য অগম্য ভাল বেয়া বিচাৰ কৰিব পৰা হিতাহিত জ্ঞান শূন্য হৈ পৰে। এটা কথা মনত ৰাখিব, কামভাৱ উদয় হ'লে বিষয় ভোগ কৰিব বিচাৰে। সেইমতে ভোগৰ সময়ত ক্ষণমাত্ৰ সুখ পৰিণামে বিস্তৰ দুখ ভুগিব লাগিব। সেয়েহে ভোগ কৰিবলৈ যাওঁতে গুৰু সাধুৰ আশ্ৰয় লৈ চলন কীৰ্তন ধৰ্মৰ মাধ্যমেৰে ভোগ কৰিলে কোনো অপৰাধেও নোচোৱে আৰু পাপো নহয়। সেইটোকে গীতা ভাগৱতত কৈছে হে ৰাম শ্ৰৱণে কীৰ্তনে যেবে ভজয় আমাক, নাৰী সংগ দুখে সখী কি কৰিবে তাক। ইয়াৰ মূলতে হৈছে
শ্ৰৱণ কীৰ্তন ধৰ্মত ইন্দ্ৰিয়ৰ হৰণ ঘটে। সেইমতে হ'লে কামৰূপী শত্ৰুৱে উৎপীড়ন কৰিবলৈ সুবিধা নাপায়। নহ'লে জুইত পৰি চগা জাহ যোৱাৰ দৰে কামৰূপী শত্ৰুৰ হাতত পৰাজয় হ'ব লাগিব। ইয়াৰ পিছত ক্ৰোধৰ বিষয়ে মন কৰক। ক্ৰোধে মানুহক কেনেকৈ অপকাৰ কৰে। কামৰ পিছতে ক্ৰোধৰ উৎপত্তি হয়, অৰ্থাৎ দেহৰ এটা সত্তা জাগ্ৰত হয়। তেতিয়াই গুৰু গোসাঁই চিনি নোপোৱা অৱস্থা হয়। অন্যহাতে ক্ৰোধৰ আন এটা নাম খং। এই খং উঠাৰ সময়ত সুন্দৰ স্বাস্থ্যৱান মানুহকো বিকৃত ৰূপত দেখা পোৱা যায়। অতিমাত্ৰা খঙে মানুহক মৃত্যুৰ পৰ্যন্ত ঘটাব পাৰে। আচলতে নিৰ্বোধ জ্ঞানহীনজনৰ খং অলপতে উঠে। সেই খঙৰ সময়ত কোনো লোকক শাস্তি বা দণ্ডৰ বিধান নকৰাই ভাল, কাৰণ খঙৰ সময়ত দণ্ডৰ মাত্ৰা কিমান বেছি হয় তাক অনুমান কৰিব নোৱাৰে। সেয়েহে খংৰূপী পিশাচক ত্যাগ কৰিবলৈ যত্ন কৰিব লাগে। এতিয়া লোভৰ বিষয়ে মন কৰক। যিকোনো ধুনীয়া আকৰ্ষণীয় বস্তু দেখাৰ লগে লগে ভোগ কৰিবলৈ যি মনৰ তৃষ্ণা বাঢ়ি যায় তাৰ নামেই হৈছে লোভ। লোভক আশ্ৰয় কৰি খন্তেকীয়া সুখৰ আশা পূৰ্ণ হ'লেও সেই সুখ ক্ষণস্থায়ী আৰু দুখজনক। লোভাবিষ্ট মানুহৰ ভোগতে ভোগৰ আশা আকাংক্ষা বেছিহে বাঢ়ে। লোভৰ লগত ভয়, সংশয়, বিষাদ, অপমান, শাস্তি, লজ্জা আদি গুণে পৰিপূৰ্ণ হৈ আছে। অতিমাত্ৰা লোভ সামৰিব নোৱাৰি বহু লোকে কুকৰ্মত লিপ্ত হৈ দুৰ্ঘোৰ অপমান আৰু শাস্তিৰ ভাগী হ'বলগীয়া হৈছে। টোপৰ লোভত বৰশীত লাগি মৰা মাছৰ যেনে অৱস্থা হয়, অতিমাত্ৰা লোভী অসংযমী লোকৰো তেনে অৱস্থা হয়। অতিমাত্ৰা লোভীয়া মানুহৰ ধৰ্ম কৰ্ম জ্ঞান একো ৰক্ষা নকৰে, সকলো ভ্ৰষ্ট হয়। সেয়েহে মানুহ সংযমী হ'ব লাগে। আৰু সংযমী মানুহৰ মান, যশ, ধৰ্ম, কৰ্ম সকলো অটুট থাকে। সেয়েহে সংযমী হ'বলৈ হ'লে বা দেহৰ শত্ৰুবিলাকক দমন কৰিবলৈ হ'লে শাস্ত্ৰভাগত পঢ়ি শুনি সন্ত সাধুসকলৰ ওচৰত আশ্ৰয় ল'ব লাগিব। তেতিয়া সহজে ইন্দ্ৰিয় বশ হ'ব। এতিয়া মোহৰ বিষয়ে মন কৰক। মোহৰ বেলিকাও একেই অৱস্থা। যি বস্তু দেখা মাত্ৰেই মানুহৰ চিত মন প্ৰাণ আকৰ্ষিত হয় তাৰ নামেই মোহ। মোহৰ লগতে এই গোটেই গুণসমূহেই মানুহক পাপত লিপ্ত কৰায়। এইবিলাকেই দেহৰ শত্ৰু। সেইটোকে ভক্তি ৰত্নাৱলীত মাধৱদেৱে কৈছে, এই লোভ মোহ কাম ক্ৰোধ ৰাগ দ্বেষ ভয় ইসব শত্ৰুৱে পুৰুষকণ চাৰ শোক সন্তাপ তৃষ্ণা আদি বহু দুখ নাহিতো সংসাৰত অনুমাত্ৰ সুখ হেনয় দুৰ্গম ভৱ তৰিবা কয়াসে পৰম দুষক যোগ জ্ঞানাদি অভ্যাসে ঈশ্বৰ চৰণ সেৱা নকৰে যাৱত সংসাৰ তৰিতে সিটো নপাৰে তাৱত। ইয়াৰ অৰ্থ হৈছে কাম, ক্ৰোধ, লোভ, মোহ, ৰাগ আৰু দ্বেষ্য এই গুণকেইটাই পুৰুষসকলৰ দেহৰ পৰা সহজে এৰা নিদিয়ে। এই গুণসমূহৰ লগত জড়িত হৈ থাকিলে দুখৰ বাদে সুখৰ ছাঁ কেতিয়াও নপৰে। গতিকে এই দুৰ্গম ভৱসাগৰৰ পৰা তৰিবলৈ হ'লে যেতিয়ালৈকে কৃষ্ণৰ চৰণত সেৱা নকৰে তেতিয়ালৈকে এই গুণসমূহৰ পৰা
এৰাবও নোৱাৰে আৰু সংসাৰৰ পৰা তৰিবও নোৱাৰে। সেয়েহে সাধুসংগ পাবৰ কাৰণে যত্ন কৰক, তেতিয়াহে সফল হ'ব পাৰিব। হে ভকত বৈষ্ণৱসকল, আজিলৈ ইয়াকে কৈ আপোনাসকললৈ সেৱা জনাই সামৰণি মাৰিলোঁ। দীপাৰ সাগৰ দৈৱকী নন্দন, পুৰিও মনৰ কাম, ভকতৰ সংগ সদায়নো গৈছো কৈ, মুখেতো আগুণ নাম। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ, জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই নাই নাই, আমাৰ পৰম গুৰু। হৰি ৰাম ৰাম